हाई फ्रेंडসকল मैं আব্দুল और आपलोग चाई आछे मोर यूट्यूब चैनल एज ए टेक्निकल आसाम। आज आपलोग देखाम ये लकडाउन समय आमार कृषकসকলৰ की अवस्था। ट्रेक्टर नाई गरु नाई निजे हाल बाय आछे और ये भिडिओटोर जरिए जनाम सरकार ओसरत जाते आमार ये लकडाउन समय आमार ये दरिद्र कृषकসকলক धानर बीज दी अलप हलेও सहाय कर दिए जेन चाওক की अवस्था दुरवस्था होइसे आमार। ट्रेक्टर नाई नेकी रातिपुवा ट्रेक्टर গৈছিলো যাই কলো বলা দাদা মোৰ আধা বিঘামান মাটি হাল মাৰি দিয়া আমি হালি টানে বীজ পেলাব লাগে হালি টান যাব লাগে এই পিছতেই কলে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বন্ধ দিছে কৰোনা ভাইৰাছৰ কাৰণে মই হাল টান নামাৰো ঘৰতে বহি থাকিম। এতিয়া আমি পিছতে কি কৰিম পিছতে ঘৰত আহিলো আহি এতিয়া তেৰি ছোৱালী কান্দি আছে হাল মাৰবা লাগে ধান কাটবা লাগিব। পিছতে মই নিজে নিজে এটা বুদ্ধি বাই কৰিলো বলে নিজে নিজে হাল মাৰিম। আমাৰ চৰকাৰে একো কৰা নাই মই দুখীয়া মানুহ হাল মারবা লাগে পয়সা নাই লকডাউনের পাছত বিক্রি করা নাই খেতি বাতি সব নষ্ট হয়ে গেল সবজি বিক্রি করা নাই বাগুন খেত তেতিয়া বাগুন 5 টাকা তো লল সবজি ভাইরাস সোমাই আছে এতিয়া কি কৰিম ধান করবা লাগবো না এতিয়া তো খাবা লাগবো চাৰিটা পোৱালি কিমান সময় দেৰি কৰি আছে ইয়াত হাল মাৰি আছো 2 ঘন্টা মান হৈছে 2 ঘন্টা হৈছে ন গৰু নাই নেকি নাই গৰু নাই ভোক লাগি গৈছে গাঁৱত দুটা গৰু আছে গৰুৱালাৰ তাত গৈছো কয় তুমি গৰু কিনি লোৱা এতিয়া গৰু ক'ত পাম কিমান মাটি চহালা এতিয়া 30 নাছামান বাইছো আৰু 20 নাছামান হাল মাৰি আছো। ইয়াত কি কৰিবা এতিয়া হালিদান কাঢ়িম হালিদান আৰু এটা মোৰ দুখৰ কথা নহয় কি এগ্ৰিকালচাৰৰ অফিচত ইমান বীজ আহিছে ইমান টকা পইচা আহিছে 1 টকা বেয়া নাই ধানের বীজও বেয়া নাই আৰু এইবিলাক কোৱা নাই কিনি ললা নেকি কিমান কিমান 420 টকা 6 কেজি 6 কেজি ইমান দামত কিনিলা আৰু এটা কিনিছো 320 টকা কিনি আছো পইচা নাই কি কৰিম ওই লকডাউনৰ কাৰণে বেছি লৈছে না দাম আমাৰ সরকার কিবা সুবিধা দিয়া নাই না একো পোৱা নাই সরকার দিছে 5 কেজি মান চাউল দিছিল 900 গ্রাম মান দালি দিছিল এইটো 2 দিন খাইছো শেষ হৈ গ'ল আৰু একো দিয়া নাই। সরকার ওচৰত আবেদন কৰিছিল নেকি কৰিছিলো পঞ্চায়তত দিয়া নাই পঞ্চায়তত কৈছে পইচা দিছে সরকারে একো দিয়া নাই লকডাউন এতিয়া তুমি ক'ত পাবা হয় নাই। ঠিক আছে আকৌ এবাৰ কৰি চাচোন এতিয়া কি কৰিম এতিয়া দুখত লাগি গৈছো নিজে নিজে হাল মাৰিম বিঘে 1000 টকা বাকি যাব নহয় ঘৰত তিৰি ছোৱালী লৈ বহি বহি খাবি লকডাউন মানুহ লাগে মানি চলবা লাগে কৰোনা ভাইৰাছ আহি আছে ইমান বতৰত নিজে হাল মাৰি আছো নিজৰো ভয় লাগছে নহয় কৰোনা ভাইৰাছৰ। ঠিক আছে বেমাৰ লাগি যা তেতিয়া কি কৰিম ঠিক আছে সরকারের ওচৰত আবেদন কৰা এতিয়া আমাৰ তোমাক ধানৰ বীজ দিব নহয় ধানের বীজ নেদে আৰু এই গ্ৰাম সভাপতিৰ তাত গৈছিলো কি কয় লকডাউনৰ পাছত মাল চাল অহা নাই তোমাক আমি এতিয়া কি দিম পইচাই নাই। ঠিক আছে হ'ব ঠিক আছে।